নমস্কাৰ ডি নিউজলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই প্ৰণামী আৰু এই মুহূৰ্তত দিবলৈ লৈছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। আজি ফাষ্টেগ আদালতত হ'ব হিয়াৰামঠু জুবিন গাৰ্গৰ শুনানি আৰু সাক্ষ্য প্ৰদান কৰিবৰ বাবে আজি উপস্থিত হ'ব পামী বৰঠাকুৰ আৰু ফাষ্টেগ আদালতত হ'ব আজি শুনানি হ'ব ফাষ্টেগ আদালতত আৰু ন্যায়িক কৰ্মচাৰীসকলে পালন কৰা কৰ্মবিৰতিৰ বাবে স্থগিত কৰি ৰখা হৈছিল গোচৰৰ বিচাৰ প্ৰক্ৰিয়া। সাক্ষ্য প্ৰদানৰ বাবে পুনৰ আদালতত হাজিৰ হ'ব পামী বৰঠাকুৰ। আজি ফাষ্টেগ আদালতত জুবিন গাৰ্গৰ মৃত্যু গোচৰৰ শুনানি হ'ব। আজি বিশেষ ফাষ্টেগ আদালতত হ'ব জুবিন গাৰ্গ মৃত্যু গোচৰৰ শুনানি। ন্যায়িক কৰ্মচাৰীসকলে পালন কৰা কৰ্মবিৰতিৰ বাবে স্থগিত কৰি ৰখা হৈছিল গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আৰু সাক্ষ্য প্ৰদানৰ বাবে পুনৰ আদালতত হাজিৰ হ'ব ভগ্নী পামী বৰঠাকুৰ। যিহেতু 19 ছেপ্টেম্বৰৰ দিনটো আছিল অসমবাসীৰ বাবে আটাইতকৈ এটা দুখৰ দিন। হিয়াৰামঠু সাৰ্থক জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই গৈছিল আৰু ছিংগাপুৰত যি ঘটনা সংঘটিত হৈছিল জুবিন গাৰ্গৰ সৈতে তাৰ পিছত এতিয়া বিচাৰ প্ৰক্ৰিয়া চলি থকা দেখা পোৱা গৈছে। এতিয়াও 7 অভিযুক্ত কাৰাবন্দী হৈ আছে আৰু সোনকালে যাতে দোষীয়ে শাস্তি পায় আৰু হিয়াৰামঠু জুবিন গাৰ্গে যাতে ন্যায় লাভ কৰে তাৰ বাবে সকলোৱে অপেক্ষা কৰি থকা দেখা পোৱা গৈছে। যিমানেই দিন বাগৰিছে সকলোৱে কিন্তু অতি সোনকালে ন্যায় পোৱাটো বিচাৰিছে আমাৰ হিয়াৰামঠু গৰাকীয়ে। তাৰ পিছতে ফাষ্টেগ আদালত গঠন কৰা হৈছিল আৰু সেই ফাষ্টেগ আদালতৰ জৰিয়তে যিহেতু বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল যাতে অতি সোনকালে ন্যায় পায় লগতে দোষীয়ে শাস্তি পায়। আজিও শুনানি আছে। আজি বিশেষ ফাষ্টেগ আদালতত হ'ব জুবিন গাৰ্গ মৃত্যু গোচৰৰ শুনানি। ন্যায়িক কৰ্মচাৰীসকলে পালন কৰা কৰ্মবিৰতিৰ বাবে স্থগিত কৰি ৰখা হৈছিল গোচৰৰ বিচাৰ প্ৰক্ৰিয়া। এতিয়া সাক্ষ্য প্ৰদানৰ বাবে পুনৰ আদালতত হাজিৰ হ'ব জুবিন গাৰ্গৰ পত্নী পামী বৰঠাকুৰ। যিহেতু যেতিয়াই আদালতত গোচৰ প্ৰক্ৰিয়া আৰম্ভ হয় যিহেতু শুনানি আৰম্ভ হয় তেতিয়া জুবিন পত্নী গৰিমা গাৰ্গ হওক নাইবা ভগ্নী পামী বৰঠাকুৰেই হওক আদালতত হাজিৰ হোৱা পৰিলক্ষিত হয়। আৰু আজি পামী বৰঠাকুৰ গৈ উপস্থিত হ'বগৈ আদালতত, কিয়নো আজি বিশেষ ফাষ্টেগ আদালতৰ জৰিয়তে জুবিন গাৰ্গৰ মৃত্যু গোচৰৰ শুনানি হ'ব। সকলোৱে অপেক্ষা কৰি থকা দেখা পোৱা গৈছে। কায়িকভাৱে নাইকিয়া হ'লেও কিন্তু সকলোৰে হৃদয়ত এতিয়াও আছে প্ৰাণৰ শিল্পীগৰাকী। সকলোৱে ভাবিছে অতি সোনকালে যাতে দোষীয়ে শাস্তি লাভ কৰে, কিয়নো 7জন অভিযুক্তক এতিয়াও কাৰাবন্দী কৰি ৰখা হৈছে। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ, শেখৰ গোস্বামী, অমৃত প্ৰভাৰ লগতে 2 দেহৰক্ষীকো জুবিন গাৰ্গৰ 2 দেহৰক্ষীকো কাৰাবন্দী কৰি ৰখা হৈছে। আৰু তাৰ পিছতে এতিয়া সকলোৱে বিচাৰিছে সোনকালে যাতে বিচাৰ প্ৰক্ৰিয়া সমাপ্ত হওক আৰু আজি বিশেষ ফাষ্টেগ আদালতত হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ শুনানি। সাক্ষ্য প্ৰদানৰ বাবে আজি পুনৰ আদালতত হাজিৰ হ'ব ভগ্নী পামী বৰঠাকুৰ। Flat for sale. 3 BHK flat available in first and second floor at Pragya Residency. Ready to move. Beltola Bhetapura Road, Sanjuki Bailen. For enquiry, please contact 8822 431840 7002464 Office address Pragya Associates, house number 64, first floor, Shantipot, Bortila, Borbari VIP Road near Pratiksha Hospital, Guwahati 781036. স্বাস্থ্য সেৱাত এটা ভাল চাকৰি আৰু ভৱিষ্যত গঢ়িব বিচাৰিছে? স্বাগতম পিউছ গ্ৰুপ অফ ইনষ্টিটিউচনলৈ, যি শ্ৰীমন্ত শংকৰদেৱা ইউনিভাৰ্চিটি গুৱাহাটীৰ সৈতে সংযুক্ত। 2003 চনৰ পৰা ফিজিঅথেৰাপি, নাৰ্ছিং আৰু পেৰামেডিকেল ছায়েন্সৰ ক্ষেত্ৰত অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান হিচাপে পৰিচিত। পাঠ্যক্ৰমসমূহ ক্ৰমে BMLS, B Optimentary, BPT, MPT, MSc Nursing, BSc Nursing, Post Basic, BSc Nursing, GNM, ANM আৰু বহুতো। যোগ্যতা বিজ্ঞান বা কলা শাখাত উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাটো বাঞ্ছনীয়। ভিজিট কৰক www.cpmsc.com অথবা যোগাযোগ কৰক 8811099994 8011311224। Build a bright career in healthcare. Are you looking for a strong career in healthcare sector? Welcome to Pius Groups of Institutions affiliated with Srimanta Sankardeva University of Health Sciences, Guwahati. Since 2003, we have been a trusted name in physiotherapy, nursing and paramedical education. We offer courses like BMLS, B Optometry, BPT, MPT, BSc Nursing, MSc Nursing, GNM and ANM.
Eligibility: higher secondary pass in science or arts stream. Visit www.cpmsc.com. Call 8811099994 or 8011312247. Pius Groups of Institutions. Build your healthcare career today. Flat for sale. 3 BHK flat available in first and second floor at Pragya Residency. Ready to move.